হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। মোৰো ভাল। আপোনালোকক পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই এঠাইলৈ যাম বুলি ভাবিছোঁ। ক'লৈনো যাম এতিয়া বাৰু আপোনালোকক নকওঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তেতিয়া সকলো গম পাব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আপোনালোকক কৈছিলোঁ যে মই এঠাইলৈ যাম বুলি। এঠাইত আহি মই এতিয়া উপস্থিত হ'লোঁ। এই ঠাইখন মোৰ কাৰণে বহুত পুৰণি স্মৃতি হয়। এইখনতে মই সৰুকালত পঢ়িছিলোঁ। ইয়াত আজি বোলে অকণমানি ভাইটি ভণ্টিসকলৰ মাজত খেল ধেমালি, নাচ গান, ভেকচন প্ৰতিযোগিতা, কবিতা আবৃত্তি হ'ব। অকণমানি ভাইটি ভণ্টিসকলে কেনেকৈনো ভেকচন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, কবিতা আবৃত্তি কৰে, চাওঁ ব'লক। বান্দৰ পাল লৈছে, তাকে দেখিবলৈ মন ৰখিছিলে চক আহিছে। তোমালোক ক'ৰ পৰা বিয়া হৈ আহিছা? মোহন ভাই শান্তি বিয়া হৈছে। আজি উঠিছা নেকি? তোমালোকৰ নামটো কি বাৰু? আৰু তোমাৰ নামটো? ধুনীয়া লাগিছে দেই তোমালোকৰ দুইজনীকে। ৱেলকাম ৱেলকাম। এতিয়া কি মৰ্টন বিলাইছা? চকগুৰি তামোল নাই যে কেলে? দোকানত নাপালো। কি হ'ব এতিয়া? এতিয়া মই এঠাইলৈ আহিলোঁ। স্কুলৰ পৰা কেতিয়ানো আহিলোঁ সেইটো ভিডিঅ' দেখাবলৈ নহ'ল বাৰু। মই তাৰ পৰা আহি কিনে আকৌ আন ঠাইলৈ যাবলগীয়া হ'ল, সেইকাৰণে দিবলৈ নহ'ল। আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় ক'ব। যদি ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক এটা কথা কওঁ, এইটো মোৰ ফাৰ্ষ্ট ব্লগ। আগতে এটা দিছিলোঁ বাৰু, সেই ভিডিঅ'টো মই কোৱা নাছিলোঁ, মোৰ ভণ্টিয়ে কৈছিলে। যদি কথা কওঁতে কেনেবাকৈ ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। আজিলৈ বাই বাই।